যি আমি ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অধীনত আমাৰ যিটো ছয়দুৱাৰ আঞ্চলিক পঞ্চায়ত আছে 11খন পঞ্চায়তৰ দ্বাৰা এই পঞ্চায়তখন গঠিত হ'ব আঞ্চলিক পঞ্চায়ত আৰু ইয়াত আমি 11খন পঞ্চায়ত আছে 110জন ৱাৰ্ড মেম্বাৰৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীসকলক নিৰ্দলীয় চিন যিহেতু আমি দলীয়ভাৱে এইবাৰ নিৰ্বাচন ৱাৰ্ড মেম্বাৰৰ নেখেলোঁ আৰু আজি আমি প্ৰায় আমাৰ 110খন সিটৰ কাৰণে আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ নিৰ্দলীয় চিহ্নত আৰু মই যিসকল ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত কাৰ্যকৰ্তা আছে মই বন্ধুসকলৰ লগত বৰঙাবাৰীৰ পৰা পদযাত্ৰা কৰি তেখেতলোকক শুভেচ্ছা জনোৱাৰ লগতে মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত ভাগ লৈছোঁ আৰু আমাৰ লক্ষ্য যে গহপুৰৰ উন্নয়নৰ কাৰণে এটাই উপায় আছে পঞ্চায়তত আমি ভাৰতীয় জনতা পাৰ্টি আমি দখল কৰিব লাগিব সেইকাৰণে 28খন গহপুৰৰ 28খন আঞ্চলিক পঞ্চায়তত আমি মাত্ৰ মিত্ৰজোঁটক 4খন অসম গণ পৰিষদক আমি আসন এৰি দিছোঁ 24খন আসনত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই প্ৰতিদ্বন্দ্বিতা কৰিব পদুম ফুলৰ চিনত 4খন জিলা পৰিষদৰ আসনত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আমাৰ 280টা ৱাৰ্ড মেম্বাৰৰ কাৰণে আমি প্ৰাৰ্থী সমৰ্থন কৰিম কিন্তু তেওঁলোকে নিৰ্দলীয়ভাৱে খেলিব আজি ৰাইজৰ যিটো উৎসাহ দেখিছোঁ ৰাইজৰ আমাৰ বিশ্বাস গহপুৰীয়া ৰাইজৰ ওপৰত আৰু পৰম শ্ৰদ্ধা ৰাইজক মই আজি আকৌ এই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছোঁ গহপুৰৰ উন্নয়নৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ ভাৰতীয় জনতা পাৰ্টিক আমি জয়লাভ কৰাব লাগিব গহপুৰে নতুন দিগন্তৰ শিখৰত উঠিব লাগিব আৰু আমি কংগ্ৰেছ উৎখাত কৰিব লাগিব কংগ্ৰেছে যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি গহপুৰত সূচনা কৰিলে সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আমি নাইকিয়া কৰি এখন সৰ্বাংগ সুন্দৰ গহপুৰ সকলো জাতি জনগোষ্ঠীৰে নিৰ্মিত গহপুৰ সকলোকে সম অধিকাৰ দিয়া এখন গহপুৰ আমি নিৰ্মাণ কৰাৰ কাৰণে আজি ৰাইজৰ পৰা পঞ্চায়তৰ কাৰণে আমি আশীৰ্বাদ বিচাৰিছোঁ আমাৰ দৃঢ় বিশ্বাস গহপুৰবাসী ৰাইজে আমাক মৰম কৰিব আশীৰ্বাদ দিব আৰু আমাৰ 110টা ৱাৰ্ডত ৰাইজৰ আশীৰ্বাদত আমি একক সংখ্যাগৰিষ্ঠতাৰে আমি জয়লাভ কৰিম আৰু আমি 4খন জিলা পৰিষদ 28খন আঞ্চলিক পঞ্চায়ত আমি দখল কৰিম এইটো আমাৰ ডেমক্ৰেসি ন আমাৰ যে ইমান ফেষ্টিভ আমাৰ ডেমক্ৰেসি ইমান বিগেষ্ট ডেমক্ৰেসিত আমি আছো এইটো এটা ওৱান অফ দ্য এক্সাম্পল গতিকে ভাল লাগিছে ৰাইজৰ ইমান উলহ মালহ ইমান তেওঁলোক ইণ্টাৰেষ্টেড আৰু ভাল লাগে একদম গ্ৰাছৰুট লেভেলৰ ডেমক্ৰেচিটো এইটো গতিকে আমাৰ অথৰাইজ অফিচাৰসকল নমিনেশ্যন পেপাৰ্ছ ল'বলৈ ৰেডি হৈ আছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত ZP আৰু AP মেম্বাৰ্ছসকলৰ নমিনেশ্যন হ'ব বাকী দুটা আমাৰ ব্লক আছে পূব ছয়দুৱাৰ দুইটাতে আমাৰ বাকী GP মেম্বাৰ্ছসকলৰ নমিনেশ্যন পত্ৰ লোৱা হৈছে আৰু তাত বহুতখিনি ক্ৰাইটেৰিয়া আছে সেইখিনি তেওঁলোকক অৱগত কৰা হৈছে অলৰেডি ৰাইজে জানিছে গতিকে সেইখিনি উইথ এফিডেভিট উইথ ডকুমেণ্ট প্ৰপাৰ ডকুমেণ্ট ভুল হ'লে নহ'ব ছিগনেচাৰ নিজে কৰিব লাগিব নিজৰ ইলেক্ট্ৰল ৰোলত নাম থাকিব লাগিব ঘৰত চেনিটেৰী লেট্ৰিন থাকিব লাগিব বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মানে সেইটো এটা কণ্ডিশ্যন আছে গতিকে তেনেকুৱা বিভিন্ন ক্ৰাইটেৰিয়া ফুলফিল কৰি তেওঁলোকে ডকুমেণ্টসমূহ জমা দিলে আমি একচেপ্ট কৰিম 11 তাৰিখ লাষ্ট ডেট আমি আমাৰ জানে এইটো বেলট বক্স ৰিলেটেড হয় আমাৰ গতিকে 282টা আমাৰ পঞ্চায়ত ইলেকশ্যনত গোটেই গহপুৰ সমজিলাত 282টা পলিং ষ্টেচনছ আৰু আমি বেলট বক্সসমূহ ৰেডি কৰিছোঁ আমাৰ ৰেণ্ডমাইজেশ্যন হ'ব চবটো কম্পিউটাৰাইজ হ'ব কামবোৰ যদিও বেলট বক্স হয় কিন্তু কম্পিউটাৰত সেইটো কোনটো পিএছত যাব ক'ত কি হ'ব এই বস্তুবোৰ চব কম্পিউটাৰাইজ হয় পাৰ্চনেলখিনি আমাৰ যিখিনি পলিং অফিচিয়েল যাব সেইটো ৰেণ্ডমাইজেশ্যন হয় সেইটো আমাৰ চেণ্ট্ৰেলি হ'ব আমাৰ ডিষ্ট্ৰিক্টত গতিকে ট্ৰান্সপৰ্ট চেলেও তেনেকৈ কাম কৰিছে গতিকে প্ৰতিটো বিভাগ আমি সমজিলা প্ৰশাসনৰ কাৰ্যালয় যিটো আছে তাতে আমি কামখিনি কৰি আছোঁ প্ৰথম কথা হৈছে বিৰাট পিচফুল হ'ব লাগে সেইটো সকলোৰে গোটেই অসমবাসীয়ে এইটো কৰিব লাগে যে এটা মানে এটা হেল্ডি ডেমক্ৰেচি ন হেল্ডি হ'ব লাগে ক্লিন হ'ব লাগে পিচফুল হ'ব লাগে আৰু ট্ৰান্সপাৰেঞ্চি থাকিব লাগে গতিকে মাজত যাতে আমাৰ এইটো এটা কম্পিটিশ্যন হয় ন আমাৰ ৱাৰ্ড মেম্বাৰ্ছখিনি এটা কম্পিটিশ্যন হ'ব যে কোন জিকিব কোন হাৰিব কিন্তু সেইটো যাতে হেল্ডি ৱেত হয় তেওঁলোকৰ মাজত খামখেয়ালি নাথাকে যাতে ৰাইজেও যাতে সেইটো এটা এনকাৰেজ কৰে ভাল আমাৰ যিখিনি মানে আছে লোক আছে সেইখিনি যাতে আমাৰ ৰিপ্ৰেজেণ্টেটিভ হৈ আহে তেওঁলোক
যাতে নিৰ্বাচনত মানে জয়লাভ কৰে, ভাল কেণ্ডিডেট যিখিনিয়ে ৰাইজৰ কাৰণে কল্যাণৰ কাৰণে কথা ভাবিব বা কাম কৰিব। আৰু বিশেষকৈ MCC কোড মডেল কোড ভংগ কৰিব নোৱাৰিব। তেওঁলোকে যেতিয়া স্পীচ দিব বা যেতিয়া তেওঁলোকে কথা ক'ব সেইটো যাতে ভায়লেঞ্চ যাতে নাথাকে, তেওঁৰ কথাত যাতে ঈৰ্ষা বিদ্বেগ এইবোৰ নাথাকে, বা ইটো পাৰ্টিৰ লোকৰ প্ৰতি যাতে তেওঁৰ মনত বা তেওঁৰ স্পীচত যাতে কোনো ধৰণৰ বেয়া লেংগুৱেজ তেওঁলোকে ব্যৱহাৰ নকৰে, এইবোৰ সতৰ্ক হ'ব লাগিব। এটা হেল্ডি ৱেট হ'ব লাগে। অভিনন্দন জনাইছোঁ। আৰু এই প্ৰবল জনমত তৈয়াৰ কৰাৰ কাৰণে আমাৰ এই যিটো পঞ্চায়ত নিৰ্বাচন, এইটোৰ কাৰণে আমি যিমান পাৰোঁ আমাৰ উন্নয়ন খণ্ডই 11টা পঞ্চায়তত 110টা ৱাৰ্ডত আমি নমিনেশ্যন চেল তৈয়াৰ কৰিছোঁ, আৰু যাতে শান্তিপূৰ্ণ হয় আপোনালোকৰ সহায়ত আমি কামনা কৰিছোঁ, আৰু ৰাইজৰ সহায়ত কামনা বৰ্তমান কৰি আছে। এতিয়া খুব কম সংখ্যকে জমা দিছে, কিন্তু আজিৰ ভিতৰত 50% জমা হৈ যাব বুলি আমাৰ মনে ধৰে। এতিয়া 11 তাৰিখে 3টা বজালৈ আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব।